हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅলৈ সকলোকে আৰু আজি লক্ষ্মী পূজা সকলোকে মই লক্ষ্মী পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৱে ভালে থাকক সুস্থ থাকক সকলোকে লক্ষ্মী মাই কৃপা দৃষ্টিৰে চাওক ধনে ধনে উপচাই পেলাওক তাকে কামনা কৰিছো আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব অনাগত দিনবোৰ যাতে আমিও ভালে ভালে পাৰ কৰিব পাৰো আৰু আজি লক্ষ্মী পূজা যেহেতু ভাবিছো অকনমান আপোনালোককো দেখুৱাম কেনেকৈনো লক্ষ্মী পূজা পালন কৰিম বেছি একো নাই যেহেতু পূজাৰ বিধি বা নিয়ম মানে তা নাজানো তথাপিও মনৰ পৰাই কৰিম বুলি ভাবিছো আৰু আশা কৰিছো লক্ষ্মী মা সন্তুষ্ট হ'ব বুলি আৰু এতিয়া কি কৰিম তাকে আপোনালোকক দেখুৱাও এতিয়া মই অলপ কিবা বনাব ওলাইছো বলকচোন এয়া আজি পূজাৰ দিনাখন পুৰা ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু এতিয়া অকনমান কমিছে বাৰু তথাপিও দি আছে এয়া মই পায়স বনাবৰ কাৰণে এইখিনি চাউল লৈছো বেছি লোৱা নাই এইখিনি লৈছো আৰু মই এয়া গৰু গাখীৰ 1 লিটাৰ লৈছো মই গৰম হোৱাত মই এইখিনি তাতে চাউলখিনি দি দিছো আৰু মই ইয়াতে আমুল পাউডাৰ মই ইয়াতে দি দিছো কেই চামুচমান কাৰণ তেতিয়া হলে পায়সখিনি খাব আৰু বেছি ভাল লাগে ডাঠ হয় গাখীৰটো আৰু পায়সৰ কাৰণে মই এইখিনি ড্ৰাই ফ্ৰুট লৈছো ড্ৰাই ফ্ৰুট মানে বেলেগ একো নাই কাজু লৈছো বেছিকে আৰু খিচমিচ মই বেছি দিয়া নাই এয়া এতিয়া মই চেনি দি দিছো সোৱাদ অনুযায়ী খিচমিচ বেছি নিদিয়াৰ কাৰণ হৈছে খিচমিচটো ইমান এটা খাই ভাল নাপাওঁ সেইকাৰণে দিয়া নাই কাজুকে দিছো আৰু বেলেগ মই একো দিয়া নাই পায়সত অকল কাজুৱে দিছো ড্ৰাই ফ্ৰুটৰ ভিতৰত আৰু এয়া আমাৰ পায়স ৰেডি হৈ গৈছে আৰু মই এতিয়া ইয়াতে তিয়াই থোৱা ইলাচি গুড়ি দি দিছো ধুনীয়া স্মেল আহে ইলাচি দি দিলে এইকাৰণে ইয়াতে দি দিছো আৰু এতিয়া মোৰ পায়স ৰেডি হৈ গৈছে এয়া মোৰ পায়স ৰেডি হৈ গ'ল আৰু এতিয়া মই 2 চামুচ ইয়াতে ঘি দি দিছো কাৰণ গেছটো অফ কৰি দিছো আগতীয়াকৈ দিলে গোন্ধটো নোহোৱা হৈ যায় আৰু এনেকৈ দি থলে ধুনীয়া এটা গোন্ধ থাকে এয়া মই এবাৰ এনে লৰাই দি এতিয়া ঢাকনি লগাই থৈ দিম এয়া আৰু মই এতিয়া ৰেডি কৰিছো চিৰা এইফালে নাৰিকল ৰুকি লৈছো আৰু এইফালে চেনি এইখিনি মই ধুনীয়াকৈ সানি ল'ম কাৰণ লক্ষ্মী পূজাত চিৰা নাৰিকলৰ গুড়িৰ এইটো মেইন বুলি কোৱা হয় আৰু প্ৰত্যেকবাৰৰ দৰে এইবাৰো আগবঢ়াম ভোগ হিচাপে আৰু খাবৰ কাৰণেও বহুত ধুনীয়া হয় ইয়াতে মই এতিয়া ঘি দি দিছো বেছি নিদিও অকনমান দি দিছো এইখিনি ধুনীয়াকৈ মঠি লৈছো এতিয়া মই আৰু এয়া এনেকৈ থব পাৰি নহলে লাডু বনাব পাৰি মই লাডু বনাই দিম আৰু মই বনাইছো পিঠাগুৰি এয়া মই পিঠাগুৰিখিনি মই আগতীয়াকৈ বনালো ভিডিঅ' কৰা নহল ইয়াতে নাৰিকল আৰু চাউলৰ পিঠাগুৰি আৰু ঘি চেনি এনেকৈ দিছো আৰু লাডু নহবই চাগে ঢিলা হৈ গৈছে এনেকৈ আগবঢ়াম আৰু এয়া আকৌ এবাৰ মই পায়সখিনি দেখাই দিছো চাওকচোন ইমান ধুনীয়া গোন্ধ ওলাই আছে মই এয়া পূজা আগবঢ়ালো লক্ষ্মী মাৰ ভৰি ইয়াতে লগাই দিম আৰু বেলেগ আনিব দিছিলোঁ কিন্তু ষ্টিকাৰহে আনিলে উপায় নাই একো নাই এনেকৈ লগাই দিম এতিয়া এইটো ধুনীয়া মৰম লগা একদম
এয়া ঘৰৰ দুৱাৰমুখত ষষ্ঠীৰ চিহ্ন আঁকি দিছোঁ সেন্দুৰেৰে এনেকৈ। এয়া আজি লক্ষ্মী পূজা যিহেতু লক্ষ্মী পাঁচালী বা লক্ষ্মী চৰিত্ৰ পঢ়িম এতিয়া। আমাৰ পূজা শেষ হ'ল, এতিয়া মা দেউতাক দিলোঁ আৰু আমিও এতিয়া গ্ৰহণ কৰিম প্ৰসাদ। এয়া আমি প্ৰসাদ খাব ওলাইছোঁ এতিয়া। আজি লক্ষ্মী পূজাৰ ভিডিঅ'টো আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।